নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বইলড পিঠাৰ অন্য এটা ৰেচিপি। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে জহা চাউল আন্দাজ অনুযায়ী লৈছোঁ পৰিমাণটো, আৰু এই চাউল প্ৰায় 4-5 ঘণ্টা সময়ৰ বাবে পানীত তিয়াই থৈছোঁ। তাৰপিছতে এটা গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰাৰ আগতে পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ। আনফালে এটা সৰু নাৰিকল টুকুৰা টুকুৰ কৰি এনেধৰণেৰে গ্ৰাইণ্ড হ'বলৈ দিছোঁ। গ্ৰাইণ্ড হৈ গৈছে। এতিয়া এইখিনিতে এটা কথা কওঁ, যিখিনি আমি চাউলৰ গুড়ি গ্ৰাইণ্ড কৰি লৈছিলোঁ, সেই চাউলৰ গুড়িখিনি এটা কেৰাহীত তেল বা ঘি নিদিয়াকৈ প্ৰথমতে কিছু সময়ৰ বাবে ভাজি লৈছোঁ, আৰু তাৰপিছত পুনৰাই গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু সেই অংশটো ইয়াতে স্কিপ কৰা হৈছে। এতিয়া সেই কেৰাহীটোতে এচামুচ ঘি দিছোঁ আৰু বাদাম ভাজি লৈছোঁ। বাদাম বুলি ক'লে ইয়াতে কাজু বাদাম আৰু আলমণ্ড ব্যৱহাৰ কৰা হৈছে। এতিয়া যিখিনি আমাৰ থাকি গৈছে, বাদামখিনি উঠোৱাৰ পিছত যিখিনি আমাৰ ঘি থাকি গৈছে, সেই থাকি যোৱা ঘিখিনিত যিখিনি আমি অলৰেডি কৈছোঁৱে যে পিঠাগুড়ি আমি অলপমান ভাজি লৈছিলোঁ, সেই ভাজি লোৱা পিঠাগুড়িখিনি ইয়াতে পুনৰাই ঘিত ভাজিবলৈ আৰম্ভ কৰিছোঁ। প্ৰায় 7 মিনিট সময় ভজাৰ পিছত এইখিনি হৈয়ে গৈছে। এতিয়া গ্ৰাইণ্ডাৰৰ জাৰত যিখিনি আমি ভাজি লৈছিলোঁ বাদাম, সেইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ, আৰু সেই একেটা জাৰতে দিছোঁ এতিয়া জাগেৰি অৰ্থাৎ গুড়। এতিয়া এই গুড়খিনিও গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া এই গুড়খিনিৰ লগত গ্ৰাইণ্ড কৰি লোৱা নাৰিকলখিনি দুয়োটাই মিক্স কৰি লৈছোঁ, অৰ্থাৎ পুনৰাই গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰাৰ পিছত এনেকুৱা এটা মিশ্ৰণ তৈয়াৰ হৈছে। এতিয়া এই মিশ্ৰণটো কেৰাহীত ভাজিবলৈ আৰম্ভ কৰিছোঁ। ভাজি থাকোঁতে আমি খুব খৰতকীয়াকৈ কণ্টিনিউৱাছলি হেতাখন লৰাই আছোঁ। এতিয়া আপোনালোকে নিশ্চয় মন কৰিছে যে তাৰ বাউণ্ডেৰীৰ পৰা অলপ অলপকৈ তেল ওলাই আহিছে, আৰু তেতিয়া আমি ইয়াতে যিখিনি আমি ভাজি লৈছিলোঁ চাউলৰ গুড়ি অৰ্থাৎ পিঠাগুড়ি, সেই পিঠাগুড়িখিনি দি দিছোঁ। পিঠাগুড়ি বুলি ক'লে ইয়াতে ভজা পিঠাগুড়ি বুলি কৈছোঁ, আৰু এই ভজা পিঠাগুড়িখিনি যিহেতু আমি অলৰেডি কৈছোঁৱে যে ভজা পিঠাগুড়িখিনি আমাৰ 2 টাইমছ ভজা হৈছে। এবাৰ আমি গ্ৰাইণ্ড কৰাৰ ঠিক পিছতে কেৰাহীত ঘি নিদিয়াকৈ আমি ভাজি লৈছোঁ কিছু সময়ৰ পিছত, আৰু তাৰপিছত কেৰাহীত ঘি দি অলপ সময়ৰ বাবে ভাজি লৈছোঁ। এতিয়া এই গোটেইখিনি ভজা পিঠাগুড়ি ইয়াতে দিছোঁ। এই ভজা পিঠাগুড়িখিনিৰ লগত আছিলে আমাৰ বাদামৰ মিশ্ৰণটো, গ্ৰাইণ্ড কৰা বাদামৰ মিশ্ৰণ। বাদাম বুলি ক'লে আলমণ্ড আৰু কাজু বাদাম আছিলে। এতিয়া 10 মিনিট সময়ৰ বাবে ল' ভলিউমত ভাজি আছোঁ, আৰু ভজা হৈ গৈছে। এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ, আৰু তাৰপিছতে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ, আৰু তাত এখন ডাঙৰ চামুচেৰে এচামুচ পানী দিছোঁ। তাৰপিছত ইয়াতে গাখীৰ দিছোঁ। গৰুৰ গাখীৰ ব্যৱহাৰ কৰা হৈছে, আৰু পৰিমাণ হিচাপত ক'ব গ'লে 1.5 বাতি গাখীৰ ব্যৱহাৰ কৰা হৈছে। ইয়াতে গাখীৰখিনি দিয়াৰ আগতে পানী এইকাৰণে ব্যৱহাৰ কৰা হৈছে, যিহেতু গাখীৰখিনি ইয়াতে উতলাম, যাতে গাখীৰখিনি কেৰাহীটোত লাগি নাযায়, তাৰ বাবে প্ৰথমতে অলপমান পানী দি লৈছোঁ। তাৰপিছতে ইয়াতে দিছোঁ গুড় 1 কাপ ব্যৱহাৰ কৰা হৈছে। এতিয়া এইখিনি উতলি আহিবলৈ ধৰিছে, আৰু যেতিয়া উতলি আহিছে তেতিয়া যিখিনি আমাৰ ভজা পিঠাগুড়ি আৰু বাদামৰ মিশ্ৰণ আমি মিক্স কৰি ভাজি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। ভজা হোৱাৰ পিছত দেখিছোঁ যে তাত আৰু কিছু পৰিমাণে পিঠাগুড়িৰ প্ৰয়োজন হয়, আৰু তেতিয়া আমি পুনৰাই ভজা পিঠাগুড়ি দিছোঁ। কিন্তু এই ভজা পিঠাগুড়িখিনি 1 টাইম ভজা পিঠাগুড়ি, 2 টাইমছ ভজা পিঠাগুড়ি দিয়া নাই এবাৰ। তাৰপিছত অলপমান গাখীৰ দিছোঁ, আৰু তাৰপিছতে আমাৰ দেখিছোঁ যে গাখীৰখিনি এই পিঠাগুড়িখিনিৰ ভিতৰলৈ, অৰ্থাৎ পিঠাগুড়িখিনিয়ে গাখীৰখিনিয়ে সম্পূৰ্ণভাৱে এবজৰ্ব কৰি লৈছে, আৰু তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। এতিয়া এই মিশ্ৰণটোৰ পৰা আমি 2টা ভাগত ভাগ কৰি লৈছোঁ। 2টা ভাগতে আমি দিছোঁ ইলাচি পাউডাৰ, আৰু তাৰপিছতে এটা ভাগত দিছোঁ কোকো পাউডাৰৰ পৰিমাণ 2 চামুচ ব্যৱহাৰ কৰা হৈছে। কিন্তু পুনৰাই কৈছোঁ যে এটা ভাগত আমি কোকো পাউডাৰ ব্যৱহাৰ কৰিছোঁ, আৰু এটা ভাগত কোকো পাউডাৰ ব্যৱহাৰ কৰা নাই, কিন্তু 2টা ভাগতে আমি ইলাচি ব্যৱহাৰ কৰিছোঁ। এতিয়া যিটো ভাগত আমি কোকো পাউডাৰ ব্যৱহাৰ কৰা নাছিলোঁ, সেইটোৰ প্ৰথমতে আমি মঠি লৈছোঁ। মঠা হৈ গৈছে, আৰু তাৰপিছতে কোকো পাউডাৰ ব্যৱহাৰ কৰা পৰ্চনটো আমি মঠিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া লাহে লাহে এই অংশটো মঠা হৈ গৈছে। এতিয়া যিহেতু আমাৰ পিঠাগুড়িৰ পৰিমাণ বা বাদাম যিটো আমাৰ মিশ্ৰণ আছিলে, সেই মিশ্ৰণটো যিহেতু সৰহকৈ হৈছিলে, গতিকে ইয়াৰ পৰা সৰহকৈ আমাৰ বল তৈয়াৰ হৈছে, অৰ্থাৎ আমি দুটা অৰ্থাৎ 4টা টোটেল ডাঙৰ বল আমাৰ বনোৱা হৈছে ইয়াৰ পৰা। তাৰপিছতে আমি এইকেইটা বেলি লৈছোঁ। বেলি লওঁতে আপোনালোকে দেখিছে যে আমি অলপমান ডাঠ কৰি ৰাখিছোঁ, খুব পাতল কৰি দিয়া নাই। তাৰপিছতে যিখিনি এক্সট্ৰা অংশ হয়, সেই অংশখিনি আঁতৰাই দিছোঁ, আৰু এতিয়া স্কুৱেৰ চাইজত কাটি লৈছোঁ। ঠিক তেনেধৰণে যিটো অংশত আমি কোকো পাউডাৰ দিছিলোঁ, সেই কোকো পাউডাৰ দিয়া অংশটো আমি বেলি লৈছোঁ, আৰু বেলি লৈ আগৰ ধৰণেৰে আমি স্কুৱেৰ চাইজত কাটি লৈছোঁ।
যিহেতু আমাৰ দুটা দুটা চাৰিটা বল আছিলে গতিকে আমাৰ সৰহকৈ স্কুৱেৰ চাইজৰ সৰহকৈ হৈছে স্কুৱেৰ চাইজকেইটা। তাৰপিছত এটা চচপেনত প্ৰায় আধা ভাগ অংশ পানী দিছোঁ আৰু তাতে নেমু টেঙা দিছোঁ। নেমু টেঙা ইয়াতে এইকাৰণে দিয়া হৈছে যিহেতু আমি পিঠাটো বইলত বনাম পানীৰ ভাপত, গতিকে পিঠাটো হৈ যোৱাৰ পিছত যাতে চচপেনটোত দাগ নবহে তাৰ বাবে আমি নেমু টেঙা ব্যৱহাৰ কৰিছোঁ। এতিয়া আপোনালোকে দেখাই পাইছে যে আমি ইয়াতে বৰফি বুলিয়ে কৈছোঁ আৰু মোটামুটিভাৱে স্কুৱেৰ চাইজৰ এই দুটা স্কুৱেৰ চাইজৰ দুটা বৰফি, অৰ্থাৎ এটা কোকো পাউডাৰ দিয়া আৰু এটা কোকো পাউডাৰ নিদিয়া, এই দুটা অংশই লগাই পেলাই আমি মাজেদি কাটাৰেদি কাটি লৈছোঁ। তাৰপিছত তিনিকণীয়া টাইপ একোটা ত্ৰিভুজ টাইপত হৈছে। এতিয়া তাৰে যিকোনো এটা অংশত অলপমান গাখীৰ লগাই দিছোঁ। ইয়াতে বগা অংশটোত লগাই দিছোঁ গাখীৰ, আৰু গাখীৰ লগোৱাৰ পিছত আনটো অংশ অৰ্থাৎ কোকো পাউডাৰ থকা অংশটো ইয়াৰ লগত লগাই দিছোঁ। অৰ্থাৎ এটা আঠা টাইপৰ সৃষ্টি হৈছে, আৰু সেই অৰ্থাৎ গাখীৰটোৱে কি কৰিছে যে দুয়োটা অংশকে সি লগাই ৰাখিছে। এতিয়া তাৰ শ্বেপটো প্ৰপাৰ শ্বেপত আনিবৰ বাবে আমি কাটাৰেদি এনেধৰণেৰে অলপমান প্ৰপাৰ শ্বেপত আনিবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? দেখিবলৈ সঁচাই বজাৰত যি আমি মিঠাই কিনিবলৈ পাওঁ ঠিক তেনেকুৱা যেনে লাগিছে। এইটো বইলত যে বনাম পিঠাগুড়িৰ পিঠা, সেইটো নিশ্চয় ভাবিবই নোৱাৰি। দেখিবলৈ যেনেকৈ সুন্দৰ হয়, খাবলৈ কিন্তু বৰ টেষ্টি হয়, আৰু বনাওঁতেও খুব বেছি সময়ৰ প্ৰয়োজন নহয়। আৰু যিহেতু যিখিনি উপাদান দেখুৱাই আছোঁ আপোনালোকে গমেই পাইছে উপাদান বুলি ক'লে কি কি আছিলে, সেই উপাদানখিনি আমাৰ ঘৰতে অতি সহজতে পোৱা যায়। যে এই পিঠাটো বনাবৰ কাৰণে যে আমি এক্সট্ৰাকৈ যে বজাৰত গৈ কিবা এটা এক্সট্ৰা উপাদান কিনি আনিব লাগে, ঠিক তেনেকুৱা নহয়। এতিয়া চচপেনৰ সেই পানীখিনি গৰম হৈ আহিছে, আৰু তেতিয়াই এটা খৰাহীত এই পিঠাখিনি উঠাই দিছোঁ আৰু ঢাকনিৰে ঢাকি থৈ দিছোঁ। প্ৰায় 10ৰ পৰা 12 মিনিট সময়ৰ বাবে আমি এনেধৰণে ৰাখিছোঁ, আৰু তাৰপিছত দেখিছোঁ আমাৰ পিঠাটো হৈয়ে গৈছে। সঁচাই দেখিবলৈ বৰ সুন্দৰ হৈছে। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছ'ডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ আহিছোঁ। ধন্যবাদ।